হেল্ল' জিনিয়াছ, গেট আপ, উঠক, কাৰণ আপুনি এজন জিনিয়াছ হয়। আপোনাৰ সপোনক দিঠকত পৰিণত কৰাৰ সময় আহি পালেহি। আপুনি APJ আব্দুল কালামৰ সপোনক লৈ কোৱা মহান বাণীটো নিশ্চয় জানে, কিন্তু তাক প্ৰেক্টিকেলে হয়তো কৰা নাই। আপোনাৰ সপোনক দিঠকত পৰিণত কৰিবলৈ হ'লে প্ৰথমে নিজক সম্পূৰ্ণ মানসিক হিচাপে শক্তিশালী কৰিব লাগিব। কাৰণ আপোনাৰ সপোনক অৰ্থাৎ ড্ৰিমক দিঠকত পৰিণত কৰিবলৈ হ'লে বহুত ত্যাগ কৰিব লাগিব। বহুত দিন ৰাতি বৰষুণত আপুনি কাম কৰিব লাগিব। আপুনি নিশ্চয় পাৰিব, আপুনি পাৰিবই লাগিব, কাৰণ এইখন পৃথিৱীত আপোনাৰ মায়ে আপোনাক এজন জীৱশ্ৰেষ্ঠ মানুহ হিচাপে 9 মাহ 9 দিন গৰ্ভধাৰণ কৰি আপোনাক জন্ম দিছে। এজন ছাকচেছফুল মানুহ হ'বলৈ কেৱল আপোনাক জন্ম দিছে। গতিকে আপুনি নিজক কেতিয়াও সন্দেহ নকৰিব। উঠক, কেৱল কামত গুৰুত্ব দিয়ক, আৰু আপোনাৰ দিনটো আজি এটা মহান দিন হিচাপে আপুনি উঠক, আৰু আপোনাৰ দিনটো এটা সুন্দৰ দিন হিচাপে আপুনি পাৰ কৰক। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। ইফ ইউ লাইক আৱাৰ অডিঅ' প্লিজ তলত আপুনি কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু বেল আইকনটো আপুনি দবাবলৈ কেতিয়াও নাপাহৰিব, কাৰণ সদায় 5 বজাত আমাৰ এই অডিঅ' মটিভেশ্যন অডিঅ' ন'টিফিকেশ্যন আপোনাৰ মোবাইল সদায় গৈ পাবগৈ। থেংক ইউ ছ' মাছ। জয় আই অসম।